নমস্কাৰ, মই দিগন্ত। মোৰ নতুন ইউটিউব চেনেল মনজাই ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ অলেখ অলেখ শুভেচ্ছা জনালোঁ। শিল্পী দিৱসৰ যি অনুষ্ঠান কাৰ্যসূচী হাতত লৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, আমি তাৰ কিছু আলেখ আমি জানিব বিচাৰিছোঁ আৰু আমি তালৈ যাব বিচাৰিছোঁ যে অনুষ্ঠানটো কেনেকুৱা ৰূপে ৰূপায়ণ কৰা হ'ব বা তাত কি অনুষ্ঠান থাকিব, কোন শিল্পী আহিব, কোন বিশিষ্ট ব্যক্তি আহিব, তাৰ বাবে আমি যাব লাগিব, সেই অনুষ্ঠানথলীলৈ যাব লাগিব। চ' সকলো মোৰ লগত ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। মন যায় মোৰো, মন যায় মোৰো। আপোনালোকে দেখা পাইছে কেনেদৰে প্ৰস্তুতি চলি আছে, পূৰ্ণগতিত প্ৰস্তুতি চলি আছে দেখা পাইছে শিল্পী দিৱসৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত সম্পূৰ্ণৰূপে পূৰ্ণগতিত চলি আছে দেখা পোৱা গৈছে আপুনি। অহা 17 জানুৱাৰীত শিল্পী দিৱসৰ দিনা যি অনুষ্ঠান কাৰ্যসূচী হ'ব তাৰ পূৰ্ণগতিত চলি আছে ইয়াত। উপস্থিত হৈছোঁহি আৰু আমি ইয়াত লগ পাইছোঁ সভাপতি দীপমণি বৰা ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ যেন শিল্পী দিৱসৰ পূৰ্ণাংগতিত যি চলি আছে কামবোৰ কেনেদৰে আগবাঢ়িব। আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনজাই ব্লগলৈ। আপুনি অলপ জনাওকচোন যে আমাৰ শিল্পী দিৱস কেনেদৰে আয়োজন কৰা হ'ব। নমস্কাৰ। পোনপ্ৰথমে মই নগাঁওবাসী তথা অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোকে গম পাইছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে এইবাৰ শিল্পী দিৱসটি নগাঁৱত দিছে আৰু তাৰ প্ৰস্তুতি আপোনালোকে যদি দেখা পাইছে আমি প্ৰায় তুংগত প্ৰস্তুতি প্ৰায় উঠাই শেষ কৰিছোঁ। আৰু আমি নগাঁওবাসী আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে এইবাৰ যথেষ্ট আমাৰ জাতীয়তাবাদী সতীৰ্থসকলে কষ্ট কৰি পেলাই এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছে আৰু আমি আশা কৰোঁ যে নগাঁওবাসী ৰাইজে সম্পূৰ্ণ এই শিল্পী দিৱসটোত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু ক'ভিডৰ কাৰণে যি নতুন SOP ওলাইছে, চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মৰ মাজেদিয়ে আমি এইবাৰ শিল্পী দিৱসটো উদযাপন কৰিবলৈ লৈছোঁ। ত' সেইকাৰণে মই কৈছোঁ যে দেখিছে যে সাংস্কৃতিক সন্ধ্যাটো আমাৰ নগাঁৱৰ কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ, বৰণ বিকাশ, আৰোহণ বৰদলৈ আৰু জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা, তাৰপিছত আৰোহণ বৰদলৈ হওক, কৃষ্ণমণি নাথ, মানস ৰবীন ডাঙৰীয়া আমাৰ মাজত আহিব আৰু সেইদিনা আমাক সকলোকে এই ভোগালী বতৰ, ভোগালী উৎসৱৰ সময়ত আমাক আনন্দিত কৰিবৰ কাৰণে তেখেতসকল আমাৰ মাজলৈ আহি আছে। সেইকাৰণে আমি ভাবোঁ যে নগাঁওবাসী ৰাইজে সম্পূৰ্ণভাৱে ক'ভিড প্ৰট'কল মানি পেলাই আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ বা উৎসৱৰ এটা পৰিৱেশত আমি এটা যদিও ক'ভিডৰ এই অতি মহামাৰীৰ সময়ত আমি আনন্দ উল্লাসেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম। সেইকাৰণে আমি সকলো ৰাইজকে পুনৰবাৰ আহ্বান জনাইছোঁ যে আপোনালোক আমাৰ মাজলৈ আহক। ক'ভিড প্ৰট'কল যি আছে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পেলাই আপোনালোক আহক। আমি একেলগে হাতত হাত ধৰি পেলাই ক'ভিডৰ বিৰুদ্ধেও যুঁজিব লাগিব। আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাকে হওক, সেই যিসকল স্বনামধন্য পুৰুষ আছিলে তেখেতসকলৰ যি জন্ম দিৱসেই হওক বা মৃত্যু দিৱসেই হওক, তেখেতসকলৰ কিন্তু এই অনুষ্ঠানখিনি আমি অনুষ্ঠিত কৰিবই লাগিব। সেইকাৰণে মই পুনৰবাৰ মোৰ ভাতৃপ্ৰতিম সতীৰ্থলৈ মই ধন্যবাদ জনাই আৰু মই আশা কৰিছোঁ তেখেতৰ এই ইউটিউব চেনেলটো যাতে পূৰ্ণতা পাওক আৰু তেখেতৰ যাতে আৰু আগুৱাই যাওক। আপোনালোকে এই ইউটিউব চেনেলটোত তেখেতক যথেষ্ট ছাপোৰ্ট কৰক, যাতে আমাৰ উঠি অহা আমাৰ নগাঁৱৰ এজন উদীয়মান যুৱক, তেখেতক যাতে আমি উৎসাহ আৰু উদ্দীপনা জনাবই লাগে। ধন্যবাদ দীপ বৰা ডাঙৰীয়া। আপোনাৰ কাৰ্যসূচী সফল হওক তাৰে আশা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনজাই ব্লগলৈ। আপুনি শিল্পী দিৱসৰ বিষয়ে অলপমান জনাওকচোন, কেনেদৰে প্ৰস্তুতি চলিছে। শিল্পী দিৱসৰ বৰ্তমান সময়ত আমাৰ প্ৰস্তুতি তুংগত। বৰ্তমান আমি ৰভা খোলাৰ সম্পূৰ্ণ কাম আগবাঢ়িছে আৰু আমি ইতিমধ্যে কেন্দ্ৰীয় শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতসমূহৰ ওপৰত এটি জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ। এই জ্যোতি সংগীত প্ৰতিযোগিতাৰ কাৰণে আমি ইতিমধ্যে অডিশ্যনৰ কাৰণে প্ৰচাৰ কৰিছোঁ।
যিসকল প্ৰতিযোগীয়ে অডিশ্যন দিব সেইসকল প্ৰতিযোগীক আমি তাৰ মাজৰ পৰা নিৰ্বাচন কৰি তেখেতসকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰতিনিধিক আমি অহা 12 তাৰিখৰ ভিতৰত তেওঁলোকক জনাম যে তেওঁলোক প্ৰতিযোগিতাৰ কাৰণে নিৰ্বাচিত হৈছে আৰু সেইসকল প্ৰতিযোগিতাৰ মাজৰ পৰা আমি প্ৰথম দ্বিতীয় চতুৰ্থ 4টা পুৰস্কাৰ ৰাখিছোঁ। এই 4টা পুৰস্কাৰৰ কাৰণে আমি নিৰ্বাচিত কৰিম আৰু লগতে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ নাটক বোলছবি আদিৰ ওপৰত বোলছবিৰ চৰিত্ৰৰ ওপৰত এটি ভেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। এই ভেকশ্যন প্ৰতিযোগিতাও আমি সেই নিৰ্দিষ্ট স্থানতে কৰিম। সেই চৰিত্ৰসমূহৰ ওপৰতো আমি প্ৰতিযোগী আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি সমস্ত অনুষ্ঠানটিৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত অনুষ্ঠিত উৰিয়াগাঁও বাইপাছ চকৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত স্মৃতি দিৱসলৈ সকলোকে আহিবৰ বাবে আমি শ্ৰদ্ধাৰ ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ শইকীয়া ডাঙৰীয়া, আপুনি ইমান ব্যস্ত মাজতো এইখিনি সময় দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মন যায় ব্লগলৈ। আপুনি অলপ কওকচোন, আমাৰ শিল্পী দিৱসৰ যি পূৰ্ণাংগতি যি অনুষ্ঠান চলি আছে তাৰ অলপ আভাসটো আমাক দিয়ক। নমস্কাৰ, মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকা। আমাৰ গম পাইছে 17 জানুৱাৰী তাৰিখে যি শিল্পী দিৱস আয়োজন কৰা হৈছে, উৰিয়াগাঁও বাইপাছ চকৰ সমীপতে শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু উৰিয়াগাঁও স্থানীয় ৰাইজৰ সহযোগত আমি যি শিল্পী দিৱসৰ আয়োজন কৰিছোঁ তাৰলৈ সদৌ অসমবাসী ৰাইজক মই স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আজি এদিনীয়া কাৰ্যসূচীৰে 17 জানুৱাৰী তাৰিখে যি শিল্পী দিৱসৰ আয়োজন হৈছে, সেই শিল্পী দিৱসৰ প্ৰথম কাৰ্যসূচী সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই পতাকা উত্তোলন কৰিব পুৱা 9 বজাত। তাৰ পাছতেই শ্বহীদ তৰ্পণ কৰিব কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া। তাৰ পাছতেই জ্যোতিপ্ৰসাদৰ ছবিত মাল্যৰ্পণ কৰিব কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মুখ্য উপদেষ্টা ডাঙৰীয়াই কৰিব। তাৰ পাছতেই বাৰেৰহণীয়া লোক সাংস্কৃতিক নৃত্যবিলাক হ'ব। প্ৰায় 15টা দলক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। বাৰেৰহণীয়া লোক সাংস্কৃতিক নৃত্যবিলাক ইয়াত চলি থাকিব। তাৰ লগে লগে এখন বৃহৎ ডাঙৰকৈ মুকলি সভা এখন হ'ব। মুকলি সভাত নগাঁও DC আহি পেলাই উদ্বোধন কৰিব। মুকলি সভাত আমি চিফ গেষ্ট হিচাপে আমি নিমন্ত্ৰণ দিছোঁ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ছাৰ, ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, প্ৰতিদিন টাইমৰ মুখ্য সাংবাদিক নিতুমণি শইকীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতসকল চিফ গেষ্ট হিচাপে থাকিব। ইফালে আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি নিমন্ত্ৰণ দিছোঁ। আমাৰ ইয়াৰে স্থানীয় বিধায়ক জিতু গোস্বামী দাদা থাকিব। লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো নিমন্ত্ৰণ দিছোঁ। আমাৰ স্থানীয় হিচাপে সুৰেশ বৰা দাদা তেখেতকো নিমন্ত্ৰণ দিয়া হৈছে। বিশিষ্ট অসমৰ বিশিষ্ট আৰু বহুতো আছে, নাম ল'বলৈ গ'লে অকণ দিগদাৰ হৈ যায়। বাৰু যি কি নহওক, সকলোকে আমি এই অনুষ্ঠানলৈ সাদৰে স্বাগতম জনাইছোঁ। সকলোৱে অনুষ্ঠানটো উপভোগ কৰিবলৈ আহক। 17 জানুৱাৰী তাৰিখে সন্ধ্যা 6 বাজিৰ পৰা আমি ঠিক সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিম। সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব নগাঁও SP আনন্দ মিশ্ৰা ছাৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশন কৰিবলৈ আহিব তৰালী শৰ্মা, মানস ৰবীন, ইফালে আৰোহণ বৰদলৈ, বৰণ বিকাশ, কৃষ্ণমণি নাথ, তেওঁলোকৰ সংগীতানুষ্ঠান থাকিব। সকলো ৰাইজকে আমি সেইদিনা আহি এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে চৰকাৰে যি ক'ভিড বিধি SOP দিছে, সেই ক'ভিড বিধি মানি বা SOP মানি পেলাই আমি ইয়াতে সকলো কাম কাজবিলাক সেইদিনা হ'ব। সকলোৱে যাতে সকলো ৰাইজ যোন ৰাইজ আহে সকলো ৰাইজে যাতে মুখত মাস্ক পৰিধান কৰি আহে, সেইটোলৈ আমি কাটৰ অনুৰোধ জনাইছোঁ। আমাৰ ক'ভিডৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও ঠিক তেনেধৰণে আমি কৰিছোঁ। সকলো চৰকাৰৰ SOP মানি পেলাই আমি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব লাগিব আৰু সকলো ৰাইজকে পুনৰবাৰ এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। ধন্যবাদ ৰাজ হাজৰিকা ডাঙৰীয়া, আপুনি ইমান ব্যস্ত মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ইউটিউবৰ নতুনেই হয়, বৰ ভালকৈ কথাখিনি ক'ব পৰা নাইকিয়া বা জানা নাইকিয়া, চেষ্টা কৰি আছোঁ। আপোনালোকেও ভাল উপদেশ আগবঢ়াবচোন, মই ট্ৰাই কৰিম ভাল কৰিবৰ কাৰণে। আৰু তাকে কৈ সামৰণি মাৰিছোঁ মোৰ ফাৰ্ষ্ট ভিডিঅ'টো। চ'
বাই বাই, ধন্যবাদ, জয় আই অসম।